অষ্টম মই দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ দিব ওলাইছোঁ নগাঁৱত লাটমণ্ডল ধৰা পৰিছে উৎকোচ লৈ হাতেলোতে ধৰা পৰিছে লাটমণ্ডল আৰু সেই দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে চৰকাৰী বিষয়াৰ উৎকোচ লোৱা যি প্ৰক্ৰিয়া আছে সেয়া এতিয়াও অব্যাহত আছে আৰু নগাঁৱত এবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে হাতেলোতে ধৰা পৰিছে লাটমণ্ডল ব্ৰেকিং নিউজ আগবঢ়াইছোঁ এই মুহূৰ্তত আপোনালোকলৈ লাটমণ্ডল উৎকোচ লৈ হাতেলোতে ধৰা পৰিছে নামজাৰিৰ নামত ধন লৈছিল ব্ৰেকিং নিউজ এই মুহূৰ্তত নগাঁৱৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এই অভিযান দুৰ্নীতি নিবাৰক শাখাৰ ঘুষ লৈ ধৰা পৰিল লাটমণ্ডল ৰঞ্জিত মহন্ত নামজাৰি নামত উৎকোচ লৈছিল ৰঞ্জিত মহন্তই কাৰ্যালয়ৰ চৌহদৰ বাহিৰত উৎকোচ লওঁতেই জালত পৰিল লাটমণ্ডল দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছে এই মুহূৰ্তত কেনেধৰণে হাতেলোতে ধৰা পৰিছে লাটমণ্ডল নগাঁৱৰ মানুহে